কলক বাৰু ট্ৰাই কৰোঁ 44 আগে 44 এইটো হৈছে বিখ্যাত গণেশ মন্দিৰ এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ বাৰু বনাম কেতিয়াবা ভিডিঅ' ইয়াক লৈ আচলতে এইটো ৰাস্তাৰে গৈ থাকিলে আপোনাৰ গুৱাহাটীও যাব পাৰে গুৱাহাটী গ'লেও তাৰমানে অলপ ৰাস্তাবিলাক বেয়া নহয় পকীয়ে কিন্তু গাঁৱৰ যে সেইকাৰণে অলপ গণ্ডগোল হৈ যায় আৰু আমি এতিয়া য'ত গৈ আছোঁ আচলতে ডেষ্টিনেশ্যন সেইটো নহয় আমি বৰষাৰাণীৰ ঘৰ পাম আৰু ৰোডত আপোনাৰ ডাঙৰ গাড়ী তেনেকৈ নচলে সৰু সৰু টেম্পু এই আগত দেখা পাইছে যে এনেকুৱা টেম্পুবিলাকেই চলে আৰু ৰাস্তাও ঠেক ৰাস্তা সেইকাৰণে তেনেকুৱাই আৰু এখন গাড়ী ক্ৰছ কৰি যাবই নোৱাৰে আচলতে আপোনাৰ কি হয় গৰঙা মন্দিৰত আপোনাৰ জানুৱাৰী ছিজনত ভাল জানুৱাৰী ছিজনত আহিলে আপোনাৰ হেৰি হয় পিকনিক পুৰা পিকনিক প্লেচ আছে আৰু বহুত হাজাৰ হাজাৰ পাৰ্টি হাজাৰ নহয় আৰু 200-300 পাৰ্টি একেলগে এটা পিকনিক খায় বৰষা বাইদেউহঁতৰ সেই ফিল্ডখনত চ' দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বাৰু চাওক আমি সেই তাৰ পৰা আহিছোঁ সেইটো পাহাৰৰ তাৰ পৰা মোৰ লগত আছে মিণ্টু এতিয়া দেখুৱাব নোৱাৰোঁ কেমেৰাটো ঘূৰাবও নোৱাৰোঁ জাগাবিলাক দেখিছে আপোনাৰ ৰাস্তাটো ঠেক হ'ব পাৰে কিন্তু তাৰমানে ভাল লাগে আৰু পুৰা গাঁৱৰ পৰিৱেশটো আছে পৰিৱেশটো নহয় আৰু পুৰা গাঁৱেই আৰু চ' আগতে আমি ইপিনে চাইকেল মাৰি মাৰি আহোঁ সৰুতে যেতিয়া আমি স্কুল পঢ়ি থাকোঁ বিশেষকৈ সৰস্বতী পূজাত আগতে এটা মানে ছিষ্টেম আছিল ক'ৰবাত ফুৰিব যোৱা সৰস্বতী পূজাৰ দিনাখন তেনেকৈ আমি তেতিয়া ইয়াতে আহোঁ আৰু চাইকেল মাৰি মাৰি আহোঁ প্ৰায় আপোনাৰ 18-20 কিলোমিটাৰ আজিকালি সেইবিলাক জচো নোহোৱা হৈ গ'ল আজিকালি বাইক চাইক গাড়ী চাড়ী হোৱাৰ পৰা আৰু আজিকালি মানুহবিলাকে চাইকেল টাইকেল তেনেকৈ নচলোৱাই হৈছে আচলতে গৰম পৰিছে তামাম গৰম পৰিছে আৰু এই দূৰত কেমেৰাত আহিছেনে নাই মই নাজানো চাব এইবিলাক হৈছে পবিতৰা এইবিলাক এৰিয়াবিলাক গোটেইবিলাক পবিতৰাৰ এৰিয়া হয় এইবিলাক দেখিছে আপোনাৰ ফৰেষ্টৰ হেৰি আছে কেম্পবিলাক আছে ডিউটি দিয়া আপোনাৰ ওখ ঘৰবিলাক আৰু আই থিংক এই পথাৰখনো আপোনাৰ পবিতৰাৰ আণ্ডাৰতে পৰে কিন্তু মানুহবিলাকে খেতি চেতি কৰে আৰু ইপিনে কাৰণ জীৱ জন্তু তেনেকৈ নাহে কিন্তু আহে আপোনাৰ বানপানী চানপানী হ'লে গোটেই আপোনাৰ গড় চৰ ইপিনে গুচি আহে ইপিনে মানে বহুত দূৰলৈকে যায় এই মই য'ৰ পৰা আহিছোঁ আপোনাৰ সেই বহা বৰজাৰী বুলি কয় এই পাহাৰটো এই পাহাৰৰ সেইবিলাকত ঘৰ চৰবিলাক ঘূৰি থাকে নতুনকৈ হাতী চাতিও দিছে তাতে মাই গড চাওক না কলগছবিলাক কেনেকুৱা লাগিছে অসম বুলি ক'লে কলগছ মেইন হয়নে নহয় কলগছ আৰু বাঁহৰ বেৰা আপোনাৰ বিদেশত যাব পকী ৱাল দি থৈ দিয়ে আমাৰ অসমত হৈছে বাঁহৰ বেৰা বাঁহ গছ কলগছ মেইন গৰু গোমাতা বিজেপি চৰকাৰে মানে ছেভ কৰি আছে গৰু এতিয়া আকৌ খুন্দিয়াই চুন্দিয়াই দিলে আকৌ জ্বালা হৈ যাব মাৰ্ডাৰ কেছত লাগি যাব তেতিয়া আকৌ মানে কথাটো বেয়া হৈ যাব মাই গড যি টিকা ফটা ৰ'দ দি আছে গোটেই মাথা টং টং হৈ গৈছে তাৰপিছতো যেতিয়া অলপ চাহ পোৱা যায় বহুত ভাল লাগে আৰু এইকেইখন দেখিলেতো ভয় লগা হৈ গৈছে আৰু আজিকালি এম্বুলেঞ্চ দেখিলে কৰোণা যেনেই লাগে ভয় লগা হৈ গৈছে আৰু দেশৰ পৰিস্থিতি যি হৈছে ইপিনে কৰোণা ইপিনে দেশৰ অৰ্থনীতি মানে কোনো কাম ঠাণ্ডা নোহোৱা হৈ গৈছে এতিয়া মানে আপোনাৰ বাইকত তেল ভৰাবৰ কাৰণে ভাবিবলগীয়া হৈ গৈছে ক'ত পাওঁ 100 টকা তেনেকুৱা লাগিছে কাৰণ আমিতো বহুত ধনী মানুহ নহয় মই এই স্কুটিখন পাইছিলোঁ আপোনাৰ লটাৰী খেলত দুৰ্গা পূজাৰ আপোনাৰ লটাৰী খেল চলি আছিল তেতিয়া 200 টকীয়া লটাৰী খেলত পাইছিলোঁ এইবিলাকে কৰিব লাগিব আৰু মোৰতো অকাত নাই স্কুটি কিনা ইমান ধন টকা পইচাও নাই চ' লটাৰী খেলত পোৱাৰ কাৰণে লেভেল পতাই আছোঁ আৰু আপোনালোকৰ ওচৰত নহ'লে চাইকেল লৈ ব্লক কৰিব লাগিল হয় ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাইছোঁ আৰু গৰঙা মন্দিৰ মানে বৰষাৰাণী বিষয়া বাৰ ঘৰ আহি পালোঁ আৰু বৰষাৰাণী বাৰ ঘৰৰ সীমা এইখিনি নহয় বাৰু এই গছডালৰ পৰা বৰষাৰাণী বাৰ মানে সীমা আৰু এই ফিচাৰীবিলাক যে দেখিছে গোটেইবিলাক হৈছে বৰষাৰাণী বিষয়াহঁতৰ
এইবিলাক গোটেই ফিচাৰী চিচাৰী সিহঁতৰে আৰু নহয়। আৰু সেইটো হৈছে বৰষাৰাণী বিষয়াৰ ঘৰ। অহ এইবিলাক কিবা মাৰি থৈ দিছে। এতিয়া ভিতৰত সোমোৱাটো বন্ধ হৈ আছে চাগে। সোমাব দিব, ঘূৰি আহোঁতে সোমাম ন। এইটো হৈছে গৰঙা মন্দিৰ, বৰষাৰাণী বিষয়াৰ ঘৰ, আৰু মন্দিৰটো সিহঁতৰে। আৰু এই ফিল্ডখন যে দেখিছে, এই ফিল্ডখনত হাজাৰ হাজাৰ পাৰ্টি পিকনিকৰ সময়ত আহে। এই দুবছৰটো বন্ধই আছে ক'ভিড বুলি। সেইবিলাক হৈছে পবিতৰাৰ এৰিয়া। এইবিলাক গোটেই আচলতে পবিতৰাৰে এৰিয়াবিলাক, গোটেই পবিতৰাৰে। এইবিলাকত অলপ গড় চৰাৰ কাৰণে মানে অলপ ভয়। হাতী গড় মানে বহুত হেৰি কৰে আৰু অসুবিধা কৰে। ইয়াৰে যোনখিনি লোকেল মানুহ আছে, মানে দুখীয়া মানুহৰ বহুত ঘৰ চৰ ভাগি এইখিনিত দেখা পাইছে হাতীৰ গোবৰ। গৰুৱে যোনটো লেট্ৰিন কৰে সেইটো গোবৰ বুলি কয়। হাতীয়ে যোনটো কৰে সেইটো কি মই ইমান নাজানো, ময়ো গোবৰ বুলিয়ে ক'লোঁ। বাট আপোনালোকে যদি জানে জনাবচোন, মই ইমান নাজানো। এইবিলাক হৈছে চব পবিতৰা এৰিয়া। আৰু কথাটো হ'ল এইবিলাক ফাগুন মাহ মানে কি কয়, গোটেই শিমলুবিলাক ৰঙা হৈ ফুলি থাকে। ভাল লাগে আৰু সেইটো সময়ত এইবিলাকত আহি। এতিয়া ইমান এটা হেৰি নাই, বাট চাক না গোটেই এইবিলাক হেৰি পবিতৰাৰ এৰিয়া হয়, চৰকাৰী মাটি। আৰু এইটো ৰাস্তাৰে যদি আমি যাই থাকোঁ চিধা, এইপিনে গুৱাহাটী ওলাব পাৰি। গুৱাহাটী মানে কলং পাৰ হৈ আপোনাৰ এনেকৈ যাব পাৰে হহৰা হৈ আপুনি মেইন ৰোডত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ NH 37ত উঠিব পাৰি। চ' আপোনালোকে যদি কেতিয়াবা এনেকৈ আহে, আপুনি সেইটো কি কয়, আমি এই গাড়ী হেৰি কৰি যে সোমাই আহে যে, এইপিনে আপুনি সোমাই আহিলে হ'ল। চমতা বুলি কয়, চমতাৰ পৰা এইপিনে চিধা চিধি গুচি আহিলে এইবিলাক আহি পায় আৰু। চ' আহিব, অহা পিকনিকত আপোনালোক সকলোৱে আহিব বুলি আশা থাকিল। লগ পাম সকলোকে। আচলতে কি হয়, আপোনালোকেতো মোৰ ভিডিঅ'বিলাক চাই ভাল পোৱা নাই, কাৰণ এতিয়া হৈছে লাডাখৰ বতৰ। কাৰণ বিকাশহঁতে আপোনাৰ নেক্সট লেভেল টিমহঁতে লাডাখ গৈ আছে, আৰু মোৰনো এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে ক'ত ভাল পাব। তথাপিও আৰু কাৰণো মন নাযায় লাডাখ যাবলৈ। আপোনালোকে চাই আছে, আপোনালোকৰো হয়তো যাব মন যায়, সকলোৰে মন যায় লাডাখ। ফিউচাৰ এটা প্লেনিং থাকেই সকলোৰে। আৰু ভাল লাক্সাৰী বাইক এখনো সকলোৰে ল'ব মন যায়, কিন্তু বিচাৰিলেতো চব বস্তু নহয়। আশা আছে মনত, সেইবিলাক পুহি ৰাখোঁ। ভগৱানে কি কৰে চাওঁ আগলৈ। যাবতো সকলোৰে মন যায়, মোৰ যেনেকৈ যায় আপোনালোকৰো মন যায়, বা প্ৰতিজন মানুহৰে যাবলৈ মন যায়। আমাৰ দেশত থকা, ভাৰতত থকা সকলোতকৈ ওখ, বিশ্বৰ সকলোতকৈ ওখ ঠাইখিনিত ভাৰতত জন্ম হৈ যদি যাব নোৱাৰোঁ, সঁচাকৈ বহুত দুখৰ বিষয়। কিন্তু দুখৰ বিষয় কি হ'ব, মানুহৰ মাল লাগিব না, মাল। চ' নাথাকিলেতো উপায় নাই আৰু। কথাটো হ'ল জাগিৰোডত মই থাকোঁ। জাগিৰোডত যিটো গৰম, জাগিৰোড একদম মানে অসহ্য আৰু। আপুনিতো এনেকৈ ঘূৰি ফুৰিবই নোৱাৰে এইটো সময়ত। কিন্তু ইয়াতে যদিও গৰমটো আছে যদিও তাৰমানে সেই ভাৱটো হোৱা নাই আৰু। ইয়াতে যে তেনেকুৱা মানে একদম পিঠি পুৰি দিয়া গৰম, তেনেকুৱা একো নাই। কাৰণ ইয়াতে গছ গছনিবিলাক আছে, সেইকাৰণে আমি নেচাৰৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু গছ গছনি যিমান থাকিব, আপোনাৰ ঠাইবিলাক সিমানে ঠাণ্ডা কৰি ৰাখে। ইয়াতে আপোনাৰ বাইকখন চলাই আছোঁ, একদম ধুনীয়া হাৱা লাগি আছে। মানে সেইটোৱে আৰু মই কৈছোঁ নহয়, আপুনি এতিয়া NHত যেতিয়া উঠিব নেশ্যনেল হাইৱেবিলাকত, কেনেকুৱা গৰম, অলপো বতাহ চতাহ নালাগে আপোনাৰ। কেৱল ৰাস্তাৰ তাপ, বিল্ডিঙৰ ৰ'দৰ তাপবিলাক লাগি থাকে গাত। কিন্তু ইয়াতে মানে সেই বস্তুটো নালাগে আৰু। কিয়? কাৰণ NHৰ সেইবিলাকতো মেইন ৰোড ন, গোটেই ওচৰে পাজৰে ডাঙৰ ডাঙৰ বিল্ডিং হৈ যায়, গছ গছনি সিমান নাথাকে, সেইকাৰণে গৰমৰ হেৰিটো বেছি হৈ যায়। কিন্তু মানে এনেকুৱা গাঁৱৰ ৰাস্তাবিলাকত মানে গছ গছনি বেছি থকাৰ কাৰণে পূৰা বতাহ চতাহবিলাক লাগি থাকে আৰু। চ' সেইকাৰণে আমি নেচাৰৰ ওপৰত গুৰুত্ব দিব লাগে। লকডাউনৰ সময় মানুহৰ জীৱনত এটাই কাম কৰিব লাগে, প্ৰতিজন মানুহৰ বিপৰীতে 10ডালকৈ গছ এনেই ৰোৱা নহয় আৰু, ৰুই তাক জীয়াই উঠাৰ দায়িত্ব আমি ল'ব লাগে। আৰু তেনেকুৱা কৰিলে নিশ্চয় এদিন পৃথিৱীখন আপোনাৰ বহুত ঠাণ্ডা হৈ যাব আৰু শান্ত হৈ যাব। নহ'লে আপোনাৰ দেখা পাইছে আপোনাৰ দিনক দিনে আপোনাৰ
গৰমবিলাকো বেছি হৈ আহি আছে প্লাছ গৰম বুলিয়ে নহয় কৰোণা এইবিলাক অসুখবিলাক চাওক আগতেতো কৰোণা নাছিলে কিন্তু আজিকালি কৰোণা এইবিলাক কি বেমাৰ আৰু এইবিলাকতো কিনি অনা দোকানৰ বস্তু নহয় চ' এইবিলাক মোৰ পাৰ্চনেল ভাৱধাৰা আৰু দেই মোৰ পাৰ্চনেল ভাৱধাৰা এটাই কি আৰু এইবিলাক নেচাৰ প্ৰকৃতিক যিমান ধ্বংস কৰি আছোঁ প্ৰকৃতি সিমান মানে আমাৰ ওপৰত আজি এটা কালি এটা এনেকৈ তাৰমানে আমাক অসুখ দি আমাক কাৰণে ঝুঁকি চাই আছে ভাল হ তাৰপিছতে যদি আমি বুজি নাপাওঁ অফক'ৰ্চ এদিন মানে ডাঙৰ এনেকুৱা এটা প্ৰকৃতিয়ে হেৰি দিব যোনটো মানে আমি তাক শান্ত কৰাটো ইম্পচিবল আমাৰ এখন মামা স্কুটি হ'ল আমি যেতিয়া ঘূৰি আহি থাকোঁতে আপোনাৰ মানে একদম বাটত ইমান বৰষুণ দোকান এখনত যেনে তেনে সোমাইহে ৰক্ষা পৰিল আৰু সেইকাৰণে মানে আপোনালোকক দেখুৱাবও নোৱাৰিলোঁ গোটেই কেমেৰা আপোনাৰ ভিজি গ'ল বেয়াই হ'ল বুলি ভাবিছিলোঁ কিন্তু আপোনাৰ বেয়া যেনিবা হোৱা নাই চাওক কথাটো হ'ল বৰষা বাহঁতৰ ঘৰত সোমাম বুলি যে কৈছিলোঁ এতিয়া বাজিল কেইটা চাওক 10:53 বৰষুণ পৰি আছে আৰু বৰষুণ পৰি থকাৰ কাৰণে মানে তাতে সোমাব নোৱাৰিলোঁ আৰু এতিয়াহে বৰষুণটো এৰিছে গতিকে আমি আহি পালোঁ এতিয়া ঘৰ গতিকে বেয়া নাপাব বেলেগ দিনা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বৰষা বাৰ ঘৰ ভালদৰে আৰু এক্সপ্ল'ৰ কৰিম আজিলৈ ইমানেই জয় আই অসম।